নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ ঐচ্ছিক অসমীয়া এডভান্স আছামিজৰ গোট 2 নিৰ্বাচিত গদ্যসমূহ বুলি তোমালোকৰ অধ্যায়ত যোনটো গোট 2 আছে তাৰে প্ৰথমটো চেপ্টাৰ বুৰঞ্জী দৌৰাত্ম্য বুলি যোনটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ সকলোবোৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কাৰণ তোমালোকে ঐচ্ছিক অসমীয়াৰ আৰু হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিভিন্ন ধৰণৰ ছাবজেক্টসমূহৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰৰ লগতে ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰো এই চেনেলটোত পাই থাকিবা। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰ প্ৰথমটো প্ৰশ্ন তোমালোকক সুধিছে যে অতীতৰ ভাৰতবৰ্ষৰ আৰ্য ঋষিমুনিসকলে বুৰঞ্জীত নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাৱে কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা। তোমাক নিজৰ ফালৰ পৰা লিখিবলৈ দিয়া হৈছে। গতিকে তোমালোকে উত্তৰ তোমালোকে লিখিব পাৰা যে লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জী দৌৰাত্ম্যত তেওঁৰ ভালেমান কৃপাবৰী ৰচনাৰ মাজত এখন অন্যতম ৰচনা। অসমীয়া বুলি নহয়, মানৱ সমাজৰ ভালেমান দিশৰ ওপৰত পোহৰ পেলাই তেওঁ নতুন নতুন তথ্য সম্ভাৰেৰে উন্নত সমাজ মানুহ গঢ়ি তোলাৰ ব্ৰতত হৈয়ে যে কলমটো হাতত তুলি লৈছিল যেন বোধ হয়। বুৰঞ্জী দৌৰাত্ম্য নামৰ পাঠটিত বেজবৰুৱাই প্ৰাচীন ভাৰতীয় আৰ্য সভ্যতাৰ জ্ঞান বিস্তাৰৰ নিদৰ্শনস্বৰূপ বেদ বেদান্ত দৰ্শন জ্যোতিৰ্বিদ্যা আয়ুৰ্বেদ ধনুৰ্বিদ্যা গীত নৃত্য পুৰাণ সংহিতা আদি ৰচনা হোৱাৰ বিপৰীতে আধুনিক অৰ্থ যে ৰচনা হোৱা নাছিল তাৰ যথ কাৰণ নিৰ্ণয় কৰিছে। তেওঁ কৈছে যে সময়ত বুৰঞ্জী ৰচনা কৰিবলৈ প্ৰতিভাৰ অভাৱ নিশ্চয় হোৱা নাছিল, সেয়ে বুৰঞ্জীৰ প্ৰসংগত তেওঁৰ দৃষ্টিভংগীও ৰচনাখনত ব্যংগাত্মক হৈ পৰিছে। পাশ্চাত্যৰ পণ্ডিতসকলে ভাৰতীয়সকলৰ ইতিহাস চেতনা নাই বুলি ক'ব খোজে। প্ৰাচীন শাস্ত্ৰসমূহ অধ্যয়ন কৰি বেজবৰুৱাই যি প্ৰচুৰ জ্ঞান আহৰণ কৰিছিল তাৰ আধাৰত কৈছে যে ভাৰতীয়সকলৰ বুৰঞ্জীতকৈ ভাৰতৰ প্ৰাচীন শাস্ত্ৰসমূহৰ সহত্ব গভীৰ। কিছুমানে ভবাৰ দৰে পুৰণি কালত ৰচিত পুৰাণবোৰো ভঙুৱাৰ গল্প কানিয়াৰ কীৰ্তন অথবা পাগলৰ প্ৰলাপ নহয়। তোমালোকে এইখিনি ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা, মই এখন মচি দিছোঁ। তোমালোকে ইয়াৰ পৰা নোটছ বনাব পাৰিবা। এইটো পঢ়ি দিওঁতে বুজি পাইছা। আমি পিছৰটো প্ৰশ্ন চাম। ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে বুৰঞ্জী দৌৰাত্ম্য লেখাটোৰ মূল কথাখিনি তোমাৰ ভাষাত লিখি বেজবৰুৱাৰ ব্যংগাত্মক ভাৱধাৰা কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। এই প্ৰশ্নটোক আমি দুই ধৰণে আলোচনা কৰিছোঁ, মানে দুটা প্ৰশ্ন বনাই লৈ পেলাই আলোচনা কৰিছোঁ। গতিকে এই প্ৰশ্নটোৰ উত্তৰটো আমি দুটা প্ৰশ্ন যিহেতু আলোচনা কৰিছোঁ সেইখিনি তোমালোকে পঢ়িলে এইটো প্ৰশ্ন যদি আহে এইটো প্ৰশ্নৰ উত্তৰটো তোমালোকে কৰিব পাৰিবা। প্ৰথমতে আমি পাঠটোৰ মূল কথাখিনি লিখিছোঁ। তোমালোকে এনেদৰে লিখিব পাৰা যে বুৰঞ্জী দৌৰাত্ম্য পাঠত বেজবৰুৱাই বুৰঞ্জী লিখাৰ প্ৰয়োজনীয়তা আৰু ভাৰতীয় ঋষিমুনিসকলৰ ঐতিহাসিক লেখাত থকা অভাৱৰ ওপৰত আলোচনা কৰিছে। তেওঁ বুৰঞ্জী আৰু পুৰাণৰ মাজত পাৰ্থক্য বৰ্ণনা কৰে, লগতে সমাজৰ ঐতিহাসিক বোধৰ অভাৱৰ ক্ষেত্ৰত চিন্তা ভাৱনা প্ৰকাশ কৰিছে। পুৰাণসমূহক আধ্যাত্মিক ইতিহাস হিচাপে গণ্য কৰা হৈছে, কিন্তু সঠিক ইতিহাসৰ অভাৱ সমাজক নিৰ্বাক কৰি ৰাখে। ঠিক আছে, এদিন তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, লিখি ল'বা। ইয়াৰ পিছতে আমি সেই প্ৰশ্নটো যোনটো বেজবৰুৱাদেৱে ব্যংগাত্মক ভাৱধাৰা কেনেদৰে দাঙি ধৰিছে সেইটো আমি এনেদৰে লিখিছোঁ। এটা তোমালোকে প্ৰথমতে স্ক্ৰীনশ্বট লৈ লোৱা। মই অলপমান পঢ়িছোঁ, গোটেইটো পঢ়ি নাথাকোঁ। চোৱা, এনেকৈ লিখিব পাৰা যে সাহিত্যৰ অধি লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই বুৰঞ্জী দৌৰাত্ম্য লেখাটোত বা পাঠটোত প্ৰথমতে উল্লেখ কৰিছে যে ভাৰতবৰ্ষত ঋষিমুনিসকলে বেদ বেদান্ত শৰদৰ্শন জ্যোতিৰ্বিদ্যা আয়ুৰ্বেদ ৰাসায়ন আদি জ্ঞান বিজ্ঞানৰ গ্ৰন্থ আৰু আধ্যাত্মিক বিদ্যাৰ গ্ৰন্থ ন্যায় নীতি পুৰাণ সংহিতা নৃত্য গীত আদি 64 কলাৰ গ্ৰন্থকে ধৰি অসংখ্য গ্ৰন্থ ৰচনা কৰি থৈ গ'ল। এইবোৰৰ শিক্ষাও তেওঁলোকৰ শিষ্য বা প্ৰশিষ্টাদিসকলক সুন্দৰভাৱে দি গ'ল। অথচ আজিৰ যি বুৰঞ্জী ৰচিত হৈছে সেই বুৰঞ্জী ৰচনা কৰিবলৈ তেওঁলোকে অকণো মন কাণ নকৰিলে, নে বুৰঞ্জী এখন ৰচনা কৰিবলৈ তেওঁলোকৰ বিদ্যাৰ নাটনি হ'ল বুলি বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাৱে উল্লেখ কৰিছে। অভাৰতীয় বিদেশীয়ে কোৱা মেলা কৰে যে ভাৰতীয়সকলৰ হিষ্টৰিকেল চেন্স অৰ্থাৎ বুৰঞ্জীৰ জ্ঞানৰ অভাৱ। এই কথা কিন্তু বেজবৰুৱাদেৱে মানি ল'ব খোজা নাই। তেওঁ নিজকে পণ্ডিত বুলি নক'লেও কিন্তু পুৰাণ আৰু বুৰঞ্জী ইতিহাসৰ ৰত্নাৱলী অনেক পঢ়িছে। পুৰাণবোৰ ভঙুৱাৰ গল্প কানিয়াৰ কীৰ্তন নাইবা মতলীয়াৰ অপলাপ বা প্ৰলাপ বুলি তেওঁ কেতিয়াও নাভাবে। তেওঁৰ দৃঢ় বিশ্বাস যে পুৰাণবোৰ আধ্যাত্মিক জীৱনৰ অমূল্য ইতিহাস আৰু অক্ষয় অব্যয় সেই বাঞ্ছিতৰ জীৱনৰ বুৰঞ্জী। এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা।
অলপমান দীঘলীয়াকৈ আছে, যিহেতু অকণমান দীঘলীয়াকৈ লিখিব লাগিব। এইখিনি তোমালোকে লিখি ল'লে হ'ল ধুনীয়াকৈ, স্ক্ৰীনশ্বট লৈ পেলাই তোমালোকে লিখি ল'লে বুজি পাই যাবা, এবাৰ পঢ়িলে বুজি পাই যাবা, এইখিনি ধুনীয়াকৈ দিয়া হৈছে। ঠিক আছে, অকণমান দীঘলীয়াই হৈছে, স্ক্ৰীনশ্বট লৈ লোৱা। ঠিক আছে, এইখিনি লিখি তলত তোমালোকে লিখি দিবা যে এইখিনি কথাৰ পৰাই গম পোৱা গৈছে যে তেওঁ, এইখিনি কথাৰ পৰাই আমি গম পাইছোঁ যে তেওঁ ব্যংগাত্মক আলোচনাটো কিদৰে কৰিছে। ঠিক আছে, ইয়াৰ পিছত 4 নম্বৰ প্ৰশ্ন, অসমীয়া সাহিত্যলৈ বুৰঞ্জী কোন জনগোষ্ঠীৰ দ্বাৰা? এইটো চাগে কিতাপত নাই, কিন্তু এনেধৰণৰ প্ৰশ্নসমূহ যিহেতু পৰীক্ষাত তোমালোকৰ আহে, গতিকে এই প্ৰশ্নটো লৈ অহা হৈছে। বুৰঞ্জী লিখিবলৈ গৈ বহুতে কিদৰে ভুল কৰে, বা এইটো প্ৰশ্ন আহিছে হা। বুৰঞ্জী দৰাত্মক নামৰ পাত্ৰীৰ আধাৰত লিখিবলৈ দিয়া হৈছে, গতিকে উত্তৰ তোমালোকে লিখিব পাৰা অসমীয়া বুৰঞ্জী আহোমসকলৰ দান। 1 নম্বৰীয়া প্ৰশ্ন যদি আহে অসমীয়া বুৰঞ্জী কাৰ দান, তোমালোকে লিখিব লাগিব অসমীয়া বুৰঞ্জী হৈছে আহোমসকলৰ দান। বুৰঞ্জী লিখিবলৈ গৈ বহুতে অসত্য তথ্য উল্লেখ কৰে, কিয়নো তেওঁলোকৰ দৃষ্টিভংগী সক্ৰিয় অভিজ্ঞতা আৰু তথ্যৰ অভাৱৰ ওপৰত আধাৰিত থাকে, ফলত সেই লেখা ব্ৰহ্মাণ্ডৰ ইতিহাসৰ সঠিক প্ৰতিনিধিত্ব নকৰিবও পাৰে। আহোমসকলৰ শিক্ষা আৰু জ্ঞানে অসমৰ আন লোকক বুৰঞ্জীৰ জ্ঞান দান কৰিছে। আহোমসকলৰ হিবতে ৰৱাটা লিখি দিবা হা, সকলৰ। তাৰপিছতে বেজবৰুৱাদেৱে আহোমসকলক বুৰঞ্জীৰ পিতৃ হিচাপে গণ্য কৰিছে। আহোমসকলৰ এই মহত্বৰ আঁৰত লুকাই থকা ঐতিহাসিক চিন্তা চৰ্চাৰ বিকাশে সেই সময়ৰ অসমৰ বিভিন্ন ৰাজপদ বা বংশক অনুপ্ৰাণিত কৰিছিল। তাৰপিছতে তোমালোকে পেৰেগ্ৰাফটো চেঞ্জ কৰি লিখিব পাৰা, যদিও বুৰঞ্জী ৰচনাৰ নামত ভালেমান জাহি জাবৰৰ দমৰহে সৃষ্টি হৈছিল বুলি তেওঁ স্বীকাৰ কৰিছে, কিয়নো তেতিয়াৰ অসমৰ বিভিন্ন নামজ্বলা ফৈদ বা বংশৰ মুখিয়ালসকলৰ মাজত নিজ নিজ বংশৰ বুৰঞ্জী লিখি ঘৰতে ৰাখি গৰ্ববোধ কৰাৰ পৰম্পৰা আছিল, ফলত সেইবোৰ বুৰঞ্জী প্ৰকৃতাৰ্থত সত্যৰ আধাৰত সৃষ্টি হৈছিল বুলি ক'ব নোৱাৰি, বৰং প্ৰত্যেকেই কি কৰিছিলে নিজৰ নিজৰ মানে তেওঁলোকে নিজে কি কৰিছিলে কি নকৰিছিলে সেইবোৰ ৰহন সানিও হয়তো লিখিব পাৰে, তেনেকৈ মানে তেওঁ কৈছে। ঠিক আছে, তেওঁলোকে কি কৰিছিলে নিজৰ নিজৰ মানে গৰ্ববোধৰ বাবে আ লায়ন ইজ পেইণ্টিং হিমছেল্ফ বৰ দৰে চিহ্নিত কৰা হৈছিল, মানে তেওঁ এজন সৰ্বেসৰ্বা তেনেধৰণেও চিহ্নিত কৰিব পাৰি, সেইটোকে কৈছে। এই সন্দৰ্ভত বুৰঞ্জী দৰাত্মক পাঠে বুৰঞ্জী লেখাৰ প্ৰাসংগিকতা আৰু সঠিকতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে। তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, ধুনীয়াকৈ লিখি ল'ব পাৰিবা। ঠিক আছে, আৰু তোমালোকৰ প্ৰশ্ন এইখিনিয়ে আছিলে। এইটো উচ্চাৰণটো ব্যংগাত্মক হয়, মই ব্যংগাত্মক বুলি কৈ পেলাই, এইটো ব্যংগাত্মক হয়। ঠিক আছে, ব্যংগাত্মক হয়, আৰু ব্যংগাত্মকৰ ঠাইত মই কিবা অন্য এটা উচ্চাৰণ কৰি পালোঁ। যেতিয়া ভিডিঅ'টো এডিট কৰিলোঁ তেতিয়া শুনিছোঁ যে মই উচ্চাৰণটো অলপ ভুল কৰিছোঁ, সেইকাৰণে মই এইটো এতিয়া কৈ দিছোঁ যে ব্যংগাত্মক হয়। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট বক্সত লিখি জনোৱাৰ লগতে কেনেধৰণৰ ভিডিঅ' তোমালোকৰ বাবে লৈ আহিব লাগে তোমালোকে সেইটোও মোক কমেণ্ট বক্সত লিখি জনাই দিবা, আৰু তোমালোকে ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আমি বিভিন্ন ধৰণৰ ছাবজেক্টৰ ভিডিঅ' এই চেনেলত দি থৈছোঁ, গতিকে তোমালোকে সেই ভিডিঅ'সমূহো চেনেলত গৈ তোমালোকে চাব পাৰিবা। আমি প্লে'লিষ্ট ধুনীয়াকৈ বনাই থৈছোঁ, তোমালোকে প্লে'লিষ্টসমূহো চাব পাৰিবা। আৰু যোৱা বছৰ পৰীক্ষাৰ বাবে আমি যি ইম্পৰ্টেণ্ট ভিডিঅ' দিছিলোঁ, কমন ভিডিঅ' দিছিলোঁ, দেখা গৈছে তাৰ পৰা বহুতো প্ৰশ্ন কমন কৰিছে, গতিকে সেই ভিডিঅ'সমূহো তোমালোকে চাই ল'ব পাৰিবা। আৰু তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।